এহাল দম্পতীয়ে শাৰীৰিক সম্বন্ধ কেতিয়া কৰিব লাগে? পতি পত্নীৰ মাজত এই সম্বন্ধ কিমান সময়লৈকে কৰিব লাগে যাতে এগৰাকী স্ত্ৰীয়ে শাৰীৰিক আৰু মানসিকভাৱে তৃপ্তি লাভ কৰে? বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰক যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, পতি পত্নীৰ মাজত প্ৰেম তথা শাৰীৰিক সম্বন্ধ স্থাপন কৰাৰ এক নিৰ্দিষ্ট সময় থাকে, যি সময়ত এই প্ৰেম সম্বন্ধ গঢ়িলে জীৱনত সুখ সমৃদ্ধি পোৱাৰ লগতে সৰ্বগুণে বিভূষিত সন্তানো লাভ কৰিব পাৰি। এই জ্ঞান নথকাৰ বাবে আমি বহুতে যিকোনো সময়তে শাৰীৰিক সম্বন্ধত লিপ্ত হওঁ, যাক হিন্দু ধৰ্মত ভুল বুলি কৈছে। ভুল সময়ত শাৰীৰিক সম্বন্ধ গঢ়িলে ঘৰলৈ দৰিদ্ৰতা আহে, ঘৰৰ সুখ শান্তি নোহোৱা হয়, ধন সম্পৰ্কীয় সমস্যাও ঘৰলৈ আহি পৰে। গতিকে প্ৰেম সম্বন্ধ বনোৱাৰ আগতে 100 বাৰ ভাবি লওক। বন্ধুসকল, মহান আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰ চাণক্য নীতিত কৈছে যে হিন্দু ধৰ্মত নাৰীক দেৱীৰ আসন দিয়া হৈছে, তেওঁলোকক ঘৰৰ লক্ষী হিচাপে আখ্যা দিয়া হৈছে। গতিকে এইসকল নাৰীৰ লগত যিকোনো সময়ত শাৰীৰিক সম্বন্ধ কৰাটো ভুল বুলি অভিহিত কৰিছে আমাৰ শাস্ত্ৰত। বন্ধু বান্ধৱীসকল, প্ৰথমে জানো আহক কোন সময়ত স্বামী স্ত্ৰীয়ে শাৰীৰিক সম্বন্ধ কৰিব নালাগে। শাস্ত্ৰমতে স্বামী স্ত্ৰীয়ে তেওঁলোকৰ মাজত শাৰীৰিক সম্বন্ধ ৰাতিপুৱা 4 বজাৰ পৰা 5 বজাৰ মাজত কৰিব নালাগে। হিন্দু ধৰ্মত এই সময়খিনি ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। ৰাতিপুৱাৰ এই সময়খিনি পূজা পাতলৰ সময়। গতিকে এই সময়ত স্বামী স্ত্ৰীয়ে শাৰীৰিক সম্বন্ধ কৰিলে ইয়াক শাস্ত্ৰমতে মহাপাপ বুলি গণ্য কৰে। সেইকাৰণে কোনো দম্পতীয়ে ৰাতিপুৱা 4 বজাৰ পৰা 5 বজাৰ ভিতৰত শাৰীৰিক সম্বন্ধ কৰিব নালাগে, নহ'লে তেওঁলোকৰ ওপৰত ভগৱানৰ কৃপা নাথাকে আৰু জীৱনটো সংকটে ঘেৰি ধৰে, লগতে আৰ্থিক সমস্যাৰো সৃষ্টি হয়। বন্ধুসকল, সূৰ্য অস্তৰ আগে আগে অৰ্থাৎ সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত কোনো দম্পতীয়ে শাৰীৰিক সম্বন্ধ গঢ়িব নালাগে। এই গধূলি সময়টো ভগৱান শ্ৰীকৃষ্ণৰ সময়, যিটো শ্ৰীকৃষ্ণই নিজৰ বন্ধুৰ সৈতে গৰু চৰাই ঘৰলৈ ঘূৰি আহে বুলি ধৰা হয়। সেই সময়ত গৰুৱে খোজ কাঢ়োঁতে বা দৌৰোঁতে যি ধূলি উৰে সি আমাৰ ঘৰত প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়, যিয়ে গোটেই ঘৰখন পবিত্ৰ কৰে। শাস্ত্ৰমতে এই সময়ছোৱাত আমাৰ প্ৰতিজনৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণই প্ৰৱেশ কৰে বুলি ধৰা হয়। গতিকে এই সময়ছোৱাত যদি শাৰীৰিক সম্বন্ধ গ্ৰহা হয় তেনেহ'লে ঘৰলৈ দৰিদ্ৰতা আৰু অশান্তি আহে, মা লক্ষ্মীয়ে সেই ঘৰ ত্যাগ কৰে। গতিকে এই সময়ছোৱাত স্বামী স্ত্ৰীয়ে কেতিয়াও শাৰীৰিক সম্বন্ধ কৰিব নালাগে। বন্ধুসকল, এতিয়া জানো আহক প্ৰেম আৰু শাৰীৰিক সম্বন্ধৰ বাবে কোনটো প্ৰকৃত সময়। শাস্ত্ৰমতে পতি পত্নীয়ে শাৰীৰিক সম্বন্ধ গঢ়াৰ প্ৰকৃত সময় হ'ল ৰাতি 10 বজাৰ পিছত আৰু ৰাতিপুৱা 3 বজাৰ আগৰ সময়খিনি। এই সময়খিনিৰ মাজত পতি পত্নীৰ মাজত প্ৰেম বা শাৰীৰিক সম্বন্ধ হ'লে তেওঁলোকৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটে আৰু ঘৰলৈ সুখ শান্তি আহে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কিমান সময়লৈকে এই শাৰীৰিক সম্বন্ধ গঢ়িব লাগে যাতে এগৰাকী পত্নীয়ে তৃপ্তি লাভ কৰে। এহাল দম্পতী দিনটোৰ বিভিন্ন কামত দূৰে দূৰে থাকে আৰু ভাগৰুৱা হৈ পৰে। সেয়েহে এই অৱকাশ দূৰ কৰাৰ বাবে 1 পৰা 2 ঘণ্টালৈ এহাল দম্পতীয়ে প্ৰেম সম্বন্ধ আৰু শাৰীৰিক সম্বন্ধ গঢ়িব লাগে, যাৰ দ্বাৰা এহাল দম্পতীৰ মাজত প্ৰেমৰ সম্বন্ধ অটুট থাকে আৰু দুয়োৰে মাজত ভালপোৱা বৃদ্ধি পায়। প্ৰেম সম্বন্ধ গঢ়াৰ পিছত শাৰীৰিক সম্বন্ধ গঢ়িব লাগে, তেতিয়া এগৰাকী নাৰীয়ে তৃপ্তি লাভ কৰে। প্ৰিয় বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।